হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভাল বেয়া মাজতে আছোঁ। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ক'ৰবালৈ ওলাইছোঁ মানে, আৰু আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাব। এতিয়া বাৰু নকওঁ ক'লৈ গৈ আছোঁ, চাওকচোন। এইফালে আমি এনেকৈ ওলাই ল'লোঁ, ধুনীয়াকৈ মানে দোকানত সোমাইছিলোঁ। মই মিঠাই কেইটামান ল'লোঁ আৰু এইফালে একদম ধুনীয়াকৈ মানে ওলাই আহি আছোঁ। এয়া নামঘৰৰ পাৰ হৈ মানে এইফালে জুতুলনি হৈ মানে এনেকৈ হাতীপুখুৰী হৈ ওলাইছোঁ। আৰু ক'লৈ গৈছোঁ নিশ্চয় গম পাব, মানে বেছি দেৰি নাই আৰু এইফালে যিহেতু মই আগৰ ভিডিঅ' দুটামানত এনেকৈ মানে দিছোঁ, এইফালে মানে আমাৰ হাতীপুখুৰীটো আছে পাদনি চাদৰ ঘৰ, আৰু এইটো ৰাস্তা দি আহিছোঁ। আৰু এনেকৈ মানে আমি আহি পালোঁ উজান লংকটীয়া, আৰু এয়া উজান লংকটীয়া মাকৰ ঘৰলৈ, মানে এনাইহঁতৰ ঘৰলৈ আহিছোঁ। এনাই আৰু এইফালে এনাইহঁতি নাই বাৰু, পাদনি চাদৰ আছে। ফাইনেলি এইফালে আহি পাই মই কাপোৰ কানি সলাই ল'লোঁ। আৰু আমাৰ এপাদৈ কি কৰিছে চাওকচোন। এফালে দেখিছেনে, পূৰা মানে এপাদৈ মাছ ফ্ৰাই কৰি থকা হৈছে, মানে মাছ ফ্ৰাই কৰি আছে। গধূলিৰ এয়া খানাৰ মানে যোগাৰ কৰি থকা হৈছে দেই। খাইছে দেই, কেনেকুৱা টেষ্টি আছে। এইফালে আমাৰ খানা খোৱা ন দীপাংকৰ হাই কৰি দিয়া আকৌ। আমাৰ ডাঙৰ বা ল'ৰা, এইফালে সৰু বা ভাগৰ এইফালে আমাৰ বেটি খাইছে। এয়া ডাঙৰ বা এপাদৈহঁতৰ হাই কৰি দিয়ক। ভিনদক উলিয়াই দিওঁ অকণমান। এয়া হেৰি কি কয়, সৰু ভিনদেউ। কালি খালোঁ মাছ ন, আজি এইফালে ভাত খাবলৈ লৈছোঁ গোটেইবোৰে আমি। এইফালে আমাৰ টিকলো হাই কৰি দিয়া, হাই। অঁ, এনেকৈ গোটেইবোৰে আমি গৰমত ভাত খাবলৈ লৈছোঁ আৰু এনে খাই লওঁ ন। আৰু এয়া নেক্সট দিনাখন মানে আমি সকলোৱে এনেকৈ গৰমত ভাত খাবলৈ লৈছিলোঁ দেই। আৰু বাহঁতেও আছিল, সেইটো কাৰণে আমি আহিলোঁ। আৰু তাকে আপোনালোকক অকণমান দেখুৱাম আৰু কিমানখিনি পাৰোঁ দেই। ভিডিঅ'টো শেষলৈকে চাব। এইটো পুখুৰীত মাছ মেলা আছে দেই, এপাদৈহঁতৰ মানে পুখুৰীটোত ইয়াত মাছ মেলি থকা আছে। মাছ মেলি থোৱা হৈছে এইটোত। ক'ত ঘূৰি ফুৰিছা তুমি? হে, ক'ত? ব'লা, গৰমখনত ক'ত ঘূৰি ফুৰিছা বাৰু? ব'লা ভিতৰলৈ যাওঁ, ব'লা। আমাৰ এপাদৰ ঘৰত এয়া গাহৰি পোৱালি দিলে, আৰু মাকজনী নাই ন। কেইটা পোৱালি দিছে? পাঁচটা আছে। একদম মাকজনী নাইকিয়া হৈ থাকিলে বেয়া লাগে ন। দুধদানীয়ে খুৱাবলগীয়া হৈছে। এয়া বায়ে খুৱাই আছে। কেই টাইম খুৱাই? 3 টাইম। এনেকৈ ডাঙৰ হ'বগৈ আৰু ন। কষ্ট হৈছে খালি। ৰাতিও খুৱাব লাগে নি উঠি? হে, ঠিক আছে, মৰম লগা গাইছ। এইফালে আমাৰ ডাঙৰ বাই হেৰি কি কয়, তাঁত বৈ আছে। এয়া দেখুৱাই দিছোঁ। এইফালে ফুল বাচি আছে। যোৰ চাদৰ মেখেলা লগাইছে ন। এইফালে আহি দিয়া। কেইযোৰ লগাইছে? এইফালে চাদৰ মেখেলা একদম মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ ৰ'ব। এই তাঁতৰ শালখন মানে বহুত দিনৰ মূৰত দেখিছোঁ, আৰু তাকো আমাৰ এপাদৰ ঘৰত। আৰু এইটো যঁতৰ বোলে, চেৰেকী সূতা লগাই থোৱা আছে ন, সেই মুহুৰা বাতিবলৈ। এইফালে বায়ে ফুল বাচি আছে। ডবোৱা বাচিছে নেকি, নে নহয়? বুটা মিচিং বুটা। তাঁতশালখন মানে বহুত দিন হ'ল নেদেখা, সেইকাৰণে আজি আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। আৰু ময়ো চাইছোঁ, মানে ময়ো লগোৱাই নাই বহুত দিন হ'ল নহয়। এইফালে ইমান ধুনীয়াকৈ লগাইছে। ৰং মিলাব লাগে ন। ভালে লাগিছে কাপোৰযোৰ। হেৰি কি কয়, ঘৰ দি দিছে যে এনেকৈ, ভাল লাগিছে। ক্ৰীম কালাৰটো মুহুৰা থৈ দিছে এনেকৈ খৰাহীটোত। আৰু এইবোৰ ফুলৰ কাঠি আমাৰ বেটিয়ে মানে দিগদাৰ লগাই আছে সেয়া। আৰু এইটো যঁতৰটো দেখিছেনে? যঁতৰটো
যঁতৰ বেটি এইবোৰ চব সলকালে। ঘৰৰ ফুলখিনি চাওকচোন, ইমান ধুনীয়াকৈ টাবত থৈ দিছে মানে। এয়া এইবোৰ ফুল এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছে, টাবত দি থৈ দিছে। যিহেতু আমি পৰহিয়ে যোৱা আৰু আজি ঘৰলৈ যাবলৈ বুলি ওলাবলৈ লৈছোঁ, আৰু শেষত আপোনালোকক এপাদু আৰু নিচাদুক অকণমান দেখুৱাই দিছোঁ দেই। আজিলৈ বাই বাই। এপাদু, আমি যাওঁগৈ আৰু ন। আমাৰ নিচাদু আকৌ আহিবা দেই। আহিম আহিম।